নমস্কাৰ, আপোনালোকে চাই আছে পাম টিভি পডকাষ্ট আৰু মই মেঘাই পুনৰবাৰ আপোনাক জনাইছোঁ আন্তৰিক স্বাগতম পাম টিভি পডকাষ্টৰ আইনালৈ। বহুদিনৰ পিছত পুনৰ আপোনালোকৰ মাজলৈ আহিলোঁ আৰু আজি মোৰ আইনাখনত কাৰ প্ৰতিবিম্ব মই লৈ আহিছোঁ সেই বিষয়ে নিশ্চয় আপোনাক দেখুৱাব বিচাৰিছোঁ। আজি বহুতো এনেকুৱা কথা পাতিবলগীয়া আছে যিবিলাক কথা হয়তো আপুনিও কেতিয়াবা জানিব বিচাৰে, আপোনাৰ মনটোতো খদুৱাই থাকে। পুনতে মই অভিজিত স্বাগতম জনাইছোঁ। নমস্কাৰ। আৰু এয়া অভিজিত, আপোনালোকে চাগে জানে অভিজিতক, হয়তো কোনোৱে দেখিও চিনি পাইছে। তেখেত এগৰাকী মেকআপ আৰ্টিষ্ট হয় আৰু খুব ভাল মেকআপ কৰে। আজি আচলতে বহুত ধৰণৰ কথাই পাতিবলগীয়া আছে অভিজিত। মই পুনতে জানিব বিচাৰিছোঁ, যিহেতু নৃত্য জগতখনৰ সৈতে জড়িত হৈ আছিলা, গতিকে মেকআপ পিছত আহিছে, গতিকে নৃত্য আৰু সংগীত তোমাৰ জীৱনৰ এটা মই প্ৰাণ বুলি ক'ম এটা সময়। গতিকে সেই নৃত্য আৰু সংগীতৰ সেই বস্তুটো মানে এঠাইত এৰি থৈ এতিয়া মেকআপৰ সৈতে জড়িত। গতিকে কেনেকৈ কি হ'ল আচলতে মই খুবেই বেছি ভাল পাওঁ ডান্স আৰু গান গাই, নিজে নাচি ভাল পাওঁ। আৰু মই নাচিছোঁ, বহুত জেগাত নাচিছোঁ, ভাৰতনাট্যম বিশাৰদ লৈছোঁ, সত্ৰীয়া কৰিছোঁ। তাৰপৰা তেনেকৈ গানো গাইছিলোঁ, ষ্টেজ পাৰফৰ্মো কৰিছিলোঁ, গানৰ বৰগীতৰ মই কম্পিটিশ্যনবোৰ কৰিছিলোঁ। তাৰপিছত সেই গোটেই চেপ্টাৰটো মানে বন্ধ কৰি দিয়া নিচিনা হ'ল আৰু এতিয়া মেকআপটোলৈ যেতিয়া মই আহিছোঁ। আৰু মেকআপ মই এনেকুৱাকৈ মেকআপৰ ৰাস্তাটোত সোমাই গ'লোঁ, সেইটো এটা মোৰ মানে প্ৰফেশ্যন হৈ পৰিল। মানে সেইটো এটা আচৰিত কথা যে নৃত্য য'ত মানে ইনষ্টিটিউচনেল এটা ডিগ্ৰী লোৱা হৈছে আৰু মেকআপ গুৰুবিহীন মেকআপ ক'তো শিকা নাই, মাথো সেই যেতিয়া ডান্সবিলাক কৰিবলৈ গৈছিলা, নৃত্যবিলাক কৰিছিলা, অনুষ্ঠানবিলাক কৰিছিলা, যিবিলাক তোমাৰ ষ্টুডেণ্ট আছিলে তেওঁলোকক মেকআপ কৰোঁতে আৰু নিজে মেকআপ কৰিব লাগে কাৰণেহে কৰিছিলা? তেতিয়া নিজে তেনেকুৱাকৈ ভাবিছিলোঁ যে মোৰ ষ্টুডেণ্ট মই ধুনীয়াকৈ উলিয়াই মেলি দিব লাগে। কষ্টিউমলৈকে ভাবিছিলোঁ মোৰ ষ্টুডেণ্টটোৱে কি পিন্ধি কম্পিটিশ্যন কৰিব মানে। আৰু আমাৰ গ্ৰুপটোৱে, মোৰ নিত্যম বুলি এটা গ্ৰুপ আছিলে, সেই গ্ৰুপটোৱে কোনটো ড্ৰেছ ক'ত হ'ব, কি হ'ব, কাৰ হেয়াৰ ষ্টাইল কি হ'ব, ছোৱালীখিনিৰ মেকআপ কেনেকুৱা হ'ব, আই মেকআপ কেনেকুৱা হ'ব, সেইখিনি তেতিয়াই মই সিমানখিনি কথা ভাবিছিলোঁ মানে। অলৰেডি মেকআপৰ বিষয়ে কিন্তু একো নাজানো, কিন্তু সেই দেখি টিভিয়ে দেখি, টিভিত গানবোৰ মই খুব ভাল পাওঁ চাই। মই শ্ৰীদেৱীক খুব ভাল পাইছিলোঁ, শ্ৰীদেৱী মেকআপবোৰ মই মানে একে সৰুৰে পৰাই মানে সেই মেকআপবোৰ মোৰ কিয় মনলৈ আহে মই নাজানো, যে এইটো মেকআপ ইমান ধুনীয়া, চকুটো ইমান ধুনীয়া, ইমান ধুনীয়াকৈ আঁকিছে। সেই বস্তুখিনি কৰিবলৈ মই মানে সেই মোৰ ষ্টুডেণ্ট এটাকো চেষ্টা কৰোঁ মানে, এনেকৈ মই কৰোঁচোন মেকআপটো। সেই কাজল এডালেই ধৰক, তেতিয়াতো ইমান প্ৰফেচনেলি মেকআপবোৰ মই পোৱাও নাই, আইশ্বেডো প্লেটখনো বেলেগ আছিলে, এতিয়াও বেলেগ। সেই তেতিয়া সেই আইশ্বেডোৰে মই সেইটো মানে সেই ইমেজিন কৰি পেলাই সেইটো কৰিবলৈ চেষ্টা কৰিছিলোঁ। প্ৰত্যেকগৰাকী মেকআপ আৰ্টিষ্ট আমি জানো যে প্ৰত্যেককে গুৰু লাগে, কাৰণ মেকআপৰ বহুত ভাগ আছে, শিকিবলগীয়া বহুত আছে। এতিয়াওতো যিমানবিলাক অভিজ্ঞতা সম্পন্ন সৌন্দৰ্য বিশেষজ্ঞ আছে তেওঁলোকেতো শিকিয়ে আছে মেকআপৰ ওপৰত, তেওঁলোকৰ সদায় নতুন এটা ৰিচাৰ্চ চলি থাকে। তো সেইবিলাক বস্তু নোহোৱাকৈ আৰু মেকআপৰ যিবিলাক প্ৰডাক্ট, সেই প্ৰডাক্টবিলাক ক'ত কেনেকৈ কেতিয়া ইউজ কৰিব লাগে, কোনটো প্ৰডাক্ট ভাল হয়, সেই নলেজবোৰ একচুৱেলি মই কেনেকৈ হৈছেগৈ ময়ো নাজানো, কেনেকৈ মোৰ মনত ৰৈছে বা কেনেকৈ আহিছে, কিন্তু মোৰ খুবেই ইণ্টাৰেষ্ট। আৰু আগতে ভিচিডিবোৰ আমাৰ তাত হৈছিলে, জানমণি, জোনবাই, কিবা কিবি আমাৰ তাত হৈছিলে। তেতিয়া মই গ্ৰুপত নাচিবলৈ যাওঁ। তাৰপিছত সেই অৰূপ দাহঁত আছিলে, আমাতকৈ ছিনিয়ৰ অৰূপ দাহঁত, অৰূপ দাহঁতৰ মেকআপ দেখিছোঁ কেনেকৈ কৰিছে, কেনেকৈ পেন ষ্টিকটো লগাইছে, তেতিয়া একদম মই আগ্ৰহেৰে চাওঁ মানে। আৰু মই চাই থকা দেখি মানে তেতিয়া মোক কয়, অভিজিত তুমি তোমাৰ ষ্টুডেণ্টখিনি কৰি দিয়াচোন, খোপা চোপা বান্ধি দিব পাৰিবা নহয়? পাৰিম একদম এনেকুৱা। আৰু মই ধুনীয়াকৈ খোপা চোপা বান্ধি দিওঁ, বৰ ভাল পায়। আৰু সেই তেনেকৈ মোৰ খুব এটা ইচ্ছাও আছিল যে মই এই আমাৰ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটোলৈ মই আহিম, কেনেকৈ সোমাম, নাচিয়ে হওক বা গায়েই হওক বা কিবা এটা এক্টিঙে কৰি হওক সোমাম, তেনেকৈ মই ভাবিছিলোঁ। নহয় মানে মেকআপৰ জৰিয়তে আহিম বুলি ভাবা নাছিলোঁ যে নাচিম বা কিবা এটা কৰি হ'লেও মই নাচৰ জৰিয়তে হ'লেও মই সোমাম আৰু এই ইণ্ডাষ্ট্ৰিটোত। আৰু মই খুবেই বেছি ভাল পাওঁ মানে অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰিটো। আৰু মোৰ ঘৰলৈ বহুত আৰ্টিষ্ট গৈছেও, থাকিছেও। আৰু এতিয়াও মোৰ ঘৰত ড্ৰয়িং ৰুমত মই বহুত আৰ্টিষ্টৰ ফটো লগাই থৈছোঁ মানে। সেইটো এটা মই এইটো লাইনলৈ নাহোঁতেই লগাইছোঁ। কিন্তু মানে মই যেতিয়া সেই বিচিডিবোৰ কৰোঁতে লগ পাইছিলোঁ, গায়ত্ৰী বাহঁতক, সামন্তিকা বাহঁতক, চবকে লগ পাইছিলোঁ, তেতিয়া সেই ফটোবোৰ মানে মই
আমাৰ ঘৰত ভাত খাবলৈও মাতোঁ তেনেকৈ গৈ পেলাই মাতি থৈ আহোঁ মোৰ শ্বুটিং থাকক নাথাকক গৈ মাতি থৈ আহোঁ ভাত খাবলৈ আহে তেনেকৈ ফটো চটো উঠি সেইটো এটা মোৰ খুবেই মানে খুব মোৰ কিয় জানো ভিতৰৰ পৰা খুব বিচাৰে মানে সেই বস্তুটো আৰ্টিষ্টখিনি মই বহুত বেছি ভাল পাওঁ মানে হয় নিশ্চয় কিন্তু কেতিয়াও নভবা নিশ্চিন্তাকৈ যিটো প্ৰফেশ্যনৰ সৈতে জড়িত আছিলা সেই প্ৰফেশ্যনটোৰ জৰিয়তে নহয় সেই প্ৰফেশ্যনটো এঠাইত এৰি থৈ যিটো প্ৰফেশ্যনৰ কথা কোনোদিন জীৱনত ভাবাই নাই সেই প্ৰফেশ্যনটোৰ মানে মেকআপৰ কথা কৈছোঁ মেকআপৰ জৰিয়তে আজি সেয়া তোমাৰ প্ৰফেশ্যন হৈ পৰিছে সেয়া তোমাৰ জীৱিকা হৈ পৰিছে গতিকে কেনেকৈ সম্ভৱ আচলতে সেইটো বা ঘৰৰ পৰা কেতিয়াবা সেইটো নাই ঘৰৰ পৰা মোক চব ক্ষেত্ৰতে ছাপোৰ্ট কৰিছে প্ৰথম গান গাইছিলোঁ সেইটোত কৰিলে তাৰপিছত নাচিলোঁ সেইটোত কৰিছে তাৰপিছত মই চব এৰি থৈ আকৌ ইয়ালৈ আহিলোঁ ইয়ালৈ অহাৰো এটা ৰিজন আছে একচুৱেলি ইয়াত মোৰ ভাইটি এজনে চিৰিয়েল কৰে মানে তাৰ কাৰণেহে মই আহিছিলোঁ তাৰ কাৰণে আহোঁতে সেইখন চিৰিয়েলত যোনে মেকআপ দি আছিলে তেখেতে মোক মানে ক'লে মেকআপৰ কথা ওলালে ময়ো জানো বুলি অভিজিত তয়ো কৰি দেচোন সেইদিনা আৰ্টিষ্ট বহুত মানে মই তাৰ বস্তুৰে মই কৰি দিছোঁ কৰি দিওঁতে ভাল পালে খোপা চোপা বান্ধিলোঁ নেক্সট আকৌ সেই চিৰিয়েলখন কৰি থাকোঁতে আৰু এজন মানুহে পালে ক'লে যে আমাৰ এখন চিৰিয়েল আছে মেকআপ আৰ্টিষ্ট লাগে বিচাৰাচোন মোক যিজন মেকআপ আৰ্টিষ্টৰ লগত মই কাম কৰি গৈছিলোঁ মানে দেখি আছিলোঁ কাম কৰা সেইজনকে এওঁ পাৰে দেখোন এনেকৈ কৈ দিলে যেতিয়া মোৰ বস্তু নাই মেকআপৰ একোৱেই বস্তু নাই মোৰ হাতত মানে পেঞ্চিল এডালো নাই পিছদিনা কিন্তু মই কামটোলৈ যাব লাগে তেতিয়া মোৰ ইমানেই ভগৱানে মানে দয়া কৰিছে চুমু ড্ৰাইভাৰ এজনে মোক 5,000 টকা এটা ধাৰলৈ দিছে সেইদিনাই মানে মই মেকআপৰ বস্তু কিনিবলৈ যাব লাগে ক'ত পাই সেইটোও নাজানো মই ফেঞ্চি বজাৰ ক'ত মেকআপৰ বস্তু পাই নাজানো মোক সেই মেকআপ আৰ্টিষ্টজনে লগত লৈ গ'ল যিখন চিৰিয়েলৰ মেকআপ কৰি আছিল মেকআপ আৰ্টিষ্টজনে লৈ গ'ল অকণমান সময় গেপ লৈ পেলাই লৈ গৈ 5,000 টকাৰ বস্তু কিনি আনিলোঁ আৰু যিজন চমু ড্ৰাইভাৰে মোক 5,000 টকাটো দিছিলে তেখেতক মই কৈছোঁ যোনদিনা ঘূৰাই দিম বুলি কৈছোঁ কিন্তু মই সেইদিনাই ঘূৰাই দিছোঁ পইচাটো আৰু মই এইটো লাইনত আহোঁতেও কিন্তু ঘৰৰ পৰা মই 1 টকাও অনা নাই মোৰ যি ডান্স শিকোৱা পইচা পাইছিলোঁ যি কৰিছিলোঁ সেইখিনিয়ে তেনেকৈ আহি চলিছিলোঁ আৰু সেই মেকআপৰ বস্তু কিনাত সেই মানুহজনে এতিয়াও মই তেখেতক মানে ধন্যবাদ দিম সেই মানুহজনে আজিলৈকে কিন্তু মই লগ পোৱা নাই আৰু মানুহজনক মই সেই 5,000 ঘূৰাই দিয়াৰ পিছত আজিলৈকে মই মানুহজন এতিয়ালৈকে ষ্টিল নাও 12 বছৰ হ'ল মই নাই দেখা কিন্তু কণ্টেক্টো নাই একো নাই সেই তেনেকৈ সেই এখন চিৰিয়েলৰ মেকআপ দিবলৈ গ'লোঁ সেই দিবলৈ যে গ'লোঁ আৰু ৰঙত ৰিয়েলিটি শ্ব' এটা হৈছিলে তুমি আৰু মই বুলি গানৰ তাত মানে বৰ্ণালী বা আছিলে সুবাসনা বা আছিলে শান্তা বাইদেউহঁত আছিলে এনেকৈ জাজ আছিলে তাৰপিছত মোক ৰঙৰ পৰাই ফোন কৰিলে যে মেকআপ আৰ্টিষ্ট এজন লাগে বেলেগলৈ ফোন কৰিছে সেই তাৰ পিছত আকৌ মোলৈ ফোনটো আহিছে যে মেকআপ আৰ্টিষ্ট এজন লাগে ৰঙত এনেকুৱা শ্ব' এটা আছে তই যা তেতিয়া পাৰ ডে 700কে গৈছোঁ ৰঙৰ পে'মেণ্ট আৰু গৈছোঁ সেইখন কৰোঁতে আকৌ মই বৰ্ণালী বাৰ মেকআপ কৰিবলৈ আকৌ মই পালোঁ বৰ্ণালী বাৰ টেবুলখন বৰ্ণালী বাৰ সদায় মোৰ চকীখনত বহে মানে মই য'ত কৰিম আৰু তাৰপিছত বৰ্ণালী বাৰ গেটআপবোৰ দেখি চবেই ভাল পোৱা হ'ল মানে সুবাসনা বা হওক শান্তা বাইদেউ চবেই মোক কয় কৰি দেচোন মোক কৰি দিবা দেই মোক কৰি দিব বৰ্ণালী হোৱাৰ পিছত মোক কৰি দিবা তেনেকৈ বৰ্ণালী বাৰ মেকআপ কৰাৰ কাৰণে মোক বহুতখিনি মই শিক্ষাও পালোঁ মানে বুজি পালোঁ কেনেকৈ কৰিবলৈ ইম্প্ৰুভ হ'ল মোৰ অভিজ্ঞতা হ'ল তাৰপিছত বৰ্ণালী বাই আকৌ জীৱনৰ মোৰ ফাৰ্ষ্ট বিয়া মেকআপ এটা দিছিলে যোৰহাটত এতিয়াও মনত আছে আৰু বৰ্ণালী বাকো সেইকাৰণে সদায় ধন্যবাদ আৰু মোৰ এইটো ক্ষেত্ৰত মানে বৰ্ণালী বাই দিলে বিয়াখন কৰিলোঁ তাৰ পিছৰ পৰা মানে ৰৈ থাকিবলগীয়া হোৱা নাই মানুহে বিচাৰে আৰু যাওঁ আৰু হয় অভিজিত এটা কথা মই জানিব বিচাৰিম ইনষ্টিটিউচনেল সেই ট্ৰেইনিংটো নোহোৱাকৈ বহুতেতো আজিকালি ইনষ্টিটিউট বা সেয়া গুৰু নোহোৱাকৈ শিকিব নোৱাৰে কিন্তু সেই আগ্ৰহটো আচলতে বহুত ডাঙৰ মই এটা কথা বিশ্বাস কৰোঁ মোৰ বা চবৰে যদি আগ্ৰহ থাকে যে আজি মই আপোনাৰ চকুটো দেখিছোঁ মই নিজে যদি মোৰ আগ্ৰহ আছে আপুনি আঁকি আছিল নহয় বা এতিয়া যিটো মেকআপ কৰি আছিল মই সেইটো মোৰ চাম যে হয়তো বেলেগ এজনে নাচাবও পাৰে মোৰ দৃষ্টিতহে সেইটো পৰিব আপুনি এইটো কৰিছে এনেকৈ কৰকচোন এইকণতে দিয়কচোন বা আপোনাক মই একো নক'লে আপুনি ধুনীয়াকৈ যে কৰিলে সেইটোকে চাই থাকিলোঁ মই সেইটোকে মোৰ মনত বহি গ'ল এইটো লগালে এইকণতে কৰিলে এনেকুৱা হয় মই আকৌ ট্ৰাই কৰি চাওঁ যে মই অকণমান বেলেগকৈ কৰোঁচোন বস্তুটো সেইটোতো মই বাইদেউক কৰা দেখিলোৱেই মই অকণ বেলেগকৈ কৰি চাওঁ এতিয়াও মোৰ ষ্টুডেণ্টবোৰক মই সেইটোৱে বুজাওঁ মই শিকাইছোঁ বুলি তোমালোকে এইটোকে কৰিলে নহ'ব নিজৰ যিটো ক্ৰিয়েটিভিটি
নিজে এতিয়া আই মেকআপ এটা মই তোমাক এনেকৈ ধৰা শিকাই দিলোঁ ইমানলৈকে টানিব লাগে তাতকৈ অকণ তুমি বেছিকৈ টানি চাবাচোন কেনেকুৱা বা লাগে হয়তো বেছিও ভাল লাগিব পাৰে ভাল লাগিব পাৰে গতিকে তেনেকুৱা ধৰণ মানে যদি খুব আগ্ৰহ থাকে নহয় পাৰিবই কিন্তু মই ভাবাত খালি মই আৰ্ট কৰিছিলোঁ দেই সৰুতে সেইটো এটা কথা আচ্ছা যিবিলাকে মানে আমি শুনিবলৈ পাওঁ বা দেখা পাওঁ সেইটো হয়ো প্ৰেক্টিকেলি যে যিবিলাকে খুব ভাল আৰ্ট কৰে তেওঁলোকৰ হাতখন মানে মেকআপৰ ক্ষেত্ৰত খুব ধুনীয়া দেখিছোঁ সেইটো কিন্তু আৰু এটা কথা কওঁ যিমান আপুনি ব্ৰেণ্ডেড মেকআপ বস্তু ইউজ নকৰক কিয় যিমান বিধে বিধে নলগাওক কিয় যদি আপোনাৰ হাতখনে ধুনীয়াকৈ কৰিব নোৱাৰে সেই বস্তুখিনিও লাভ নাই আপুনি সৰু কেইটামান নিৰ্দিষ্ট বস্তুৰে আপোনাক ধুনীয়া লগাব পাৰিব কিন্তু আপোনাক কোনোবাই এসোপা সানি দিলেও কিন্তু ধুনীয়া নহ'ব পাৰে নিশ্চয় গম পায়নে বস্তুটো তেনেকুৱা ধৰণৰ বুজি পাইছোঁ হয় আৰু অভিজিত এটা কথা মন কৰোঁ মানে এই লাইনটোত দেখা পাওঁ মেকআপ কৰি থকা এনেকুৱা মেকআপ কৰা বহুত বছৰৰ অভিজ্ঞতা কিন্তু দেই বহুত বছৰৰ আজি অলপতে মই আহি থাকোঁতে এই প্ৰগ্ৰেমটো কৰিবলৈ আহি থাকোঁতে এগৰাকীয়ে ফোন কৰিলে মোক ফোন কৰি তেখেতে চিনেমা এখন চাইছিলে তো চিনেমাখনৰ কথাই ওলাওঁতে তেতিয়া তেওঁ মোক ক'লে যে চিনেমাখনৰ মই বোলো কেনেকুৱা হৈছে তাৰে ক'লে চিনেমাখনৰ বহুতটো প্লাছ মাইনাছ থাকে কিন্তু কৈছে এটা মই পাৰ্টিকুলাৰ কথা কওঁ তাত মানে ইমান মৰম লগা এগৰাকী অভিনেত্ৰী কিন্তু মেকআপটো ইমান বেয়া কৰিছে কিন্তু বহুত অভিজ্ঞতা থকা বা জনা মানুহে কৰা মানে সেই বস্তুটো কিয় হয় মানে ইমান মৰম লগা আৰু স্কিন বা মুখখন মানে খুব ধুনীয়া স্কিনবিলাক কিন্তু তাত হেনো লাগিছে তেওঁক বহুত যেন বয়সস্থ বহুত বয়সৰ চাপ পৰিছে স্কিনটোত মানে এই বস্তুটো কিয় হয় ইমান বছৰ কৰাৰ পিছত যিমান শিক্ষা থাকিলেও বা যিমান পুৰণা হ'লেও যদি নিজৰ ক্ৰিয়েটিভিটি এটা নাথাকে গম পাইছেনে যিমান দামী বস্তু হ'লেও আজি আপোনাৰ লেকমি কাজলডাল নহ'লেও তাতকৈ কমৰ এডাল হ'লেও আপোনাৰ চকুটো ভাল কৰিব পাৰি কিন্তু আঁকি পেলাই হয়নে আৰু আপোনাৰ আইব্ৰ'ডাল লেকমি নহ'লেও পাৰি বা বেলেগ ব্ৰেণ্ডৰ পেক যি হওক নহ'লেও কিন্তু ধুনীয়াকৈ কৰিব পাৰি সেই এটা কৰাৰ এটা প্ৰচেছ থাকে যেনেকৈ তৰকাৰী ভাজি বনালেও কিছুমানৰ হাতত কিন্তু চব বস্তু দিয়ে চব মছলা দিয়ে কিন্তু টেষ্ট নহয় পাকটো নুঠে কিন্তু কিছুমানে পিঁয়াজ চিয়াজ দিয়ে বনাই থ'লে তৰকাৰীখন খাই মিঠা লাগে কেতিয়াবা চাবচোন সেইটোৱে হয় কিন্তু কথাটো একদম প্ৰেক্টিকেল সত্য কথা এটা সেইটো কাৰণ হয় বহুতৰ ক্ষেত্ৰত দেখোঁ যে তেওঁলোকে ইমান মেকআপ কৰে সেইটো হিচাপত হাতখন স্মুথ হ'ব লাগে আমি কওঁ যে যিকোনো ধৰণৰ হাতৰ কাম এটা যেতিয়া কৰে যিমান কৰে সিমান ভাল হয় বুলি কয় কিন্তু এতিয়া কিছুমানৰ ক্ষেত্ৰত দেখোঁ যে ইমান বছৰৰ অভিজ্ঞতা ইমান মেকআপ কৰে কিন্তু তাৰ পিছতো আমি মেকআপবিলাক ভাল নাপাওঁ আৰু প্ৰডাক্টবিলাকো মানে খুব ভাল প্ৰডাক্টেই ইউজ কৰে তথাপিতো কিয় এনেকুৱা ধৰণৰ হয় আচলতে আৰু তেওঁলোকেতো ইনষ্টিটিউচনেল যিটো তেনেকৈ শিকে বহুত টকা খৰচ কৰি তেনেকৈ শিকায় আৰু যোনে শিকায় তেওঁতো বহুত কষ্ট কৰি শিকায় গতিকে সেই এই প্ৰফেশ্যনটোত আচলতে মেকআপটো কেৱল প্ৰফেশ্যন হিচাপে ল'লেই নহ'ব অকল সাধনা মানে নিজৰ মনৰ বস্তু এইটো মই সেইটোৱে বিলিভ কৰোঁ একদম মনৰ কথা এইটো মানে মই যদি আপোনাৰ এতিয়া কাপোৰৰ ফুলটোৱে দেখিছোঁ মই আঁকিবলৈ অকণমান ক'ৰবাত চেষ্টাই কৰিলোঁ তেনেকুৱা আছিলোঁ মানে মই সেইটো কৈছোঁ খুব বেছি ভাল লাগে মানে মোৰ এই যে হিন্দী চিনেমাৰ এক্ট্ৰেছবোৰ দেখোঁ মই ক'লোঁ অকণমান আগত ইমান বেছি ভাল লাগে চকুটোনো কিয় এনেকুৱা আইলেজবোৰনো কিয় এনেকুৱা কি হৈছেনো এনেকুৱা মই ৱৰ্কশ্বপো লৈছিলোঁ ড্ৰামাৰ ৱৰ্কশ্বপ আমাৰ চতিয়াত হয় তেতিয়া মানে মেকআপৰ ক্লাছ এটাও হৈছে তেতিয়া মানে মোক সুধিছে এনেকৈ কিতাপ চিতাপ উলিয়াই পেলাই এইটো চকু কেনেকুৱা এইটো চকু কেনেকৈ অঁকা হৈছে মই তেতিয়া আইলেছৰ কথা বুজি নাপাওঁ মই ভাবিছোঁ মাস্কাৰাটো মই জানিছিলোঁ মই ভাবিছোঁ এইটো মাস্কাৰা হেভিকৈ লগাইছে সেইকাৰণে এইটো হৈছে আৰু এখন ফটো দেখুৱালে তেতিয়া সেইখনত মাস্কাৰা নাছিলে আইলেছ লগোৱা আছিলে মই আকৌ কৈছোঁ যে নহয় ইয়াত আৰু হেভি মাস্কাৰা লগাইছে বুজি পোৱা নাই মই মাস্কাৰাটোহে জানো যে মাস্কাৰা লগালে এনেকুৱা হয় সেইখিনি মই জ্ঞান তেতিয়াই পাইছিলোঁ কিন্তু যতই যি নহওক যিমানেই যি নহওক নিজৰ বস্তু এইটো আপুনি কিমান ধুনীয়াকৈ নিজৰ কোনোবা এগৰাকী মানুহক ছবিখন কেনেকৈ আঁকিব পাৰে কেনেকৈ মানুহগৰাকীক ইমেজিন কৰিছে আৰু আপোনাক ভগৱানে কেনেকৈ মইতো ভগৱানকে বিশ্বাস কৰোঁ আৰু ভগৱানে মোক কেনেকৈ অঁকাবলৈ চেষ্টা কৰিছে কেনেকৈ মইতো সেই আৰ্টিষ্টখিনি অসমীয়া ইণ্ডাষ্ট্ৰীৰ আৰ্টিষ্টখিনিক মই টিভিত দেখিছিলোঁ ঘৰত বহি বহি চাইছিলোঁ তেওঁলোকৰ গালত চুই চকুত চুই চুলিত চুই যে মইতো কৰিম বুলি কেতিয়াও ভবা নাছিলোঁ সেই যে কৰিলোঁ মানুহে যে ভাল পালে কিয় ভাল পালে এতিয়া মানুহখিনিয়ে জানিব হয় নহয় কিন্তু মনৰ কথা এইটো একদম মনৰ পৰা আহিছে মোৰ মেকআপটো আৰু মনৰ পৰা যি কাম কৰিব ভালেই হ'ব কিন্তু সেইটোৱে একো তাতকৈ ডাঙৰ শিক্ষা নালাগে মনটোৱে যিটো শিক্ষা দিব হয় হয় মই এটা কথা আজি জানিব বিচাৰিম যিহেতু এই ইণ্ডাষ্ট্ৰিটোত বা মেকআপ প্ৰফেশ্যনটোৰ সৈতে আজি বহুত বছৰ ধৰি জড়িত হৈ আছা প্ৰায় 12 বছৰ বুলিয়ে কৈছা
সাধাৰণতে আমাৰ যিখন সমাজ অসমীয়া সমাজখনত বা আমাৰ যিখন ছ'চাইটি আমাৰ যিটো কালচাৰ আমাৰ সংস্কৃতিত দেখা যায় যে পুৰুষসকল বা ল'ৰাবিলাক আজিকালিতো বহুত আহে মেকআপত মানে গতিকে সেই মেকআপত অহাৰ লগে লগে অকণমান পৰিয়ালৰ মানুহবিলাকৰ ক্ষেত্ৰত বা আমাৰ ছ'চাইটিটো কয় মানে ল'ৰা মানুহজন মেকআপৰ ক্ষেত্ৰত আহিছে অকণমান ছোৱালী নিচিনা সেই তেনেকুৱা ধৰণৰ কিছুমান ৰিউমাৰ তুমি তোমাৰ ক্ষেত্ৰত শুনিবলৈ পাইছিলা নেকি বা কোনোবাই তেনেকুৱা ধৰণৰ কথা শুনাইছিলে নেকি? এক্সেক্টলি মই পাইছোঁ আৰু সেইটো মই একচুৱেলি ঘৰত থাকোঁতে পাইছোঁ মেকআপত অহাৰ পিছত মই ভাল সেই মানুহখিনি পাই কিন্তু মই ভাল আদৰ পাইছোঁ দেই যেতিয়া মই আছোঁ চতিয়াত আছোঁ যেতিয়া নাচি বাগি থাকোঁ তেতিয়া মানে গুৰুত্ব নাই আৰু কোনো এইবোৰ ছোৱালী নিচিনাকৈ নাচে মই ক্লাছিকেল নাচোঁ মানে ছোৱালী নিচিনাকৈ নাচোঁ বুলি ভাবে আৰু গুৰুত্ব নাই খোজকাঢ়ি গ'লেও আমাৰ অকণমান লাস্য ভাৱটো বেছি ডান্সত যিহেতু সদায় মুদ্ৰা সদায় লাস্য পজেতা থাকিবই সেইখিনিত আমাৰ ফেমিনিয়ান বস্তুবোৰ বেছি হৈ যায় কথা কওঁতে মেলোঁতে খোজ কাঢ়োঁতে ভাৱ ভংগীমাত আহিবই সেইখিনি তেতিয়া বহুত কথা শুনিছিলোঁ তেতিয়া কিন্তু অথচ ঘৰৰ মানুহে মোক কিন্তু আজিলৈকে সেইটো বিষয়লৈ একো নাই নাচিছোঁ কেনেকৈ মেকআপ কৰিছোঁ কি ড্ৰেছ পিন্ধিছোঁ মোক ঘৰৰ মানুহে আজিলৈকে ফুল ছাপোৰ্ট কৰে আৰু মই মেকআপত আহোঁতে মোক বাধা দিয়া নাই ইমান পঢ়ালোঁ শুনালোঁ ডান্সৰ ডিগ্ৰী দিয়ালোঁ গান গোৱালোঁ তই এতিয়া এইটোহে কৰিবলৈ জানো মোক কোনো ক্ষেত্ৰত কোৱা নাই কিন্তু মই যেতিয়া গাঁৱৰ পৰা আহিলোঁ মই এখন স্কুল খুলিছিলোঁ চতিয়াত স্কুলখন খোলোতে হৈ নুঠিলে হ'বলৈ নিদিলে মানে মই যেতিয়া স্কুলখন ষ্টাৰ্ট কৰিম তাৰ আগতে ভাল ডাঙৰ মানুহ লৈ স্কুল এখন ষ্টাৰ্ট কৰা হ'ল তাৰপিছততো মোৰ স্কুলখনৰ মই কি চতিয়াতে কিন্তু দুখন স্কুল খুলিম ষ্টুডেণ্ট যিহেতু একেখিনিয়ে আৰু মই অহাৰ পিছত যিটো ডান্সৰ ঢৌ আছিলে চতিয়াত যে কম্পিটিশ্যন য'ত ত'ত কৰিবলৈ মোৰ ষ্টুডেণ্টক মই নিজৰ পৰা জইণ্ট ফিজ দিয়াই লৈ যাওঁ গাড়ী গাৰ্জেনৰ সৈতে ব'লক আমুক জেগাত কম্পিটিশ্যন আছে কৰাওঁ আৰু ৰিহাৰ্চেল কৰাওঁ সেইটো গাৰ্জেনখিনিয়ে মোক এসাঁজ ভাত খাবলৈ মাতে মই তাতেই সন্তুষ্ট আৰু প্ৰাইজটো পালে সেই তেনেকুৱা আছিলোঁ গতিকে সেই স্কুলখন হৈ নুঠোঁতে মোৰ এটা জেদ আছিলে মানে হ'ব নকৰোঁৱে আৰু সেই বুলিও এটা মই এই লাইনটো ধৰি লোৱা হৈছে সেইটো এটা আৰু তেতিয়া যোনে কিবা কিবি কৈছিলে এতিয়া কিন্তু সেই মানুহখিনিয়ে বহুত মৰম কৰে মানে সেই কথাখিনি ক'ৰবাত নহয় ক'ৰবাত তোমাৰ মন মগজুত এটা পজিটিভ সেই হেৰি এটা আনি দিছিলে সদায় আৰু সেইটো কাৰণে তুমি সেই জিতটো ৰাখি পিনে তুমি এই প্ৰফেশ্যনটোত গুচি আহিলা বা এই ইণ্ডাষ্ট্ৰিটোত তুমি ইন কৰিছা হয় নিশ্চয় আৰু এটা কথা কওঁ মই সাধাৰণতে আমাৰ যিবিলাক মেকআপ আৰ্টিষ্ট থাকে সেইটো মানুহৰ এটা আমিতো পায়েই থাকোঁ তেনেকুৱা বাৰু কিন্তু সেইটো এটা মানুহৰ থাকে যে মেকআপ আৰ্টিষ্ট হয় কিন্তু প্ৰত্যেকগৰাকী মানে বেছি সংখ্যক পুৰুষ মেকআপ আৰ্টিষ্ট কিয় ছোৱালী নিচিনাকৈ থাকিবলৈ ভাল পায় বা বহুত এনেকুৱা আছে যিখিনি LGBTQৰ সৈতে জড়িত আছে বা সেই কমিউনিটিৰ বহুতখিনি আছে তেওঁলোকৰ প্ৰথম চইচটোৱে হৈছে মেকআপ প্ৰফেশ্যন হিচাপে মেকআপ আৰু ডান্স তেওঁলোকৰ প্ৰথম চইচ হয় তেওঁলোকে এইকেইটা ইণ্ডাষ্ট্ৰিত বা এইকেইটা প্ৰফেশ্যন হিচাপে লয় ইয়াৰ অন্তৰালত কিবা কাৰণ আছে বুলি তুমি ভাবা মই ভগৱানেই দিছে বুলি ভাবোঁ বস্তুটো হয় মানে আমাৰ নিচিনা যোনখিনি আছে অকণ ফেমিনিয়ান টাইপ বা যোনখিনি সেইখিনি চাবচোন আপুনি এটা কোৱালিটি আছে কিন্তু নিশ্চয় প্ৰত্যেকৰে আছে হয়নে কোনোবাই ধুনীয়া নাচিব পাৰে কোনোবাই মেকআপ কৰিব পাৰে কোনোবাই ড্ৰেছৰ ফেশ্বন ডিজাইনিঙৰ খুব ধুনীয়া আইডিয়া থাকে বিৰাট ধুনীয়া মানে গতিকে সেইখিনি ভগৱানে দি পঠিয়াইছে সেইটো এটা ভগৱানে দিয়া বস্তু আৰু সেইখিনি মই ভাবোঁ সেইখিনি শ্ৰদ্ধা কৰিব লাগে মানুহে হয় নহয় কওক নিশ্চয় যিটো ভগৱানে দি পঠিয়াইছে আজি যদি আপোনাৰ ঘৰত মোৰ নিচিনাই ল'ৰা এটা জন্ম হয় হয়নে সেইটোতো ছাপোৰ্ট কৰিবই লাগিব নে নকৰি পেলাই দিব নেকি নে অকল পহ কৰি থাকিলে তাৰোতো মাইণ্ডটো বেয়া হ'ব তাৰোতো এটা ইচ্ছা থাকিব যে মই ডান্স কৰিম বা কিবা এটা মই এনেকুৱা সেইটোতো ধৰি বান্ধি কোনেও ৰাখিব নোৱাৰে ন গতিকে মই ভাবোঁ খুব মৰম কৰিব লাগে সেইখিনিক ছাপোৰ্ট কৰিব লাগে ফেমিলিৰ পৰাটো দিবই আৰু বাকীও যাতে সেইখিনিক লৈ মানে কোনো হহা মেলা নকৰে মই সেইটো ইয়াৰ পৰাই এইটো চেনেলৰ পৰাই মই সেইটো অনুৰোধ কৰিম যাতে আমাতকৈও সৰু আহিছে কোনোবা মোৰ নিচিনাকৈ হয় যাতে সিহঁতেও আমাৰ নিচিনাকৈ ফেচ কৰিবলগীয়া নহয় কিছুমান বস্তু যে ছোৱালী নিচিনা বা কিবাহে কোনোবা এটা ল'ৰা ইনফিৰিয়ৰিটি কমপ্লেক্সত ভোগে যিটো কাৰণে আগবাঢ়ি যাব নোৱাৰে আৰু বহুতেতো বিভিন্ন ধৰণৰ ৰাস্তা তেওঁলোকে লৈ লয় এইবিলাকৰ কাৰণে যে ছ'চাইটি বা ফেমিলি মানুহৰ সেই ছাপোৰ্টটো বা ফ্ৰেণ্ড চাৰ্কেলৰ সেই ছাপোৰ্টটো নাপায় বহুতে স্কুলত হাঁহে তেওঁলোকক হাঁহিবলৈ লয় ছোৱালী
ছোৱালীৰ নিচিনা থাকে এনেকে সেই বস্তুটো এতিয়াও আছে স্কুলততো হাঁহে যেতিয়া স্কুলত ডান্সবোৰ কৰোঁ তেতিয়া আমাতকৈ ছিনিয়ৰবোৰে হাঁহে ধৰক লগৰবোৰে ইমানটো বুজি নাপায় আৰু ছোৱালীৰ নিচিনাকৈ থাকোঁ নে ল'ৰাৰ নিচিনাকৈ থাকোঁ খালি নাচোঁ কম্পিটিশ্যন কৰোঁ বিয়া নামৰ পৰা আদি কৰি একদম গোটেই ডান্স হলৈকে কৰোঁ গতিকে তেতিয়াও কিছুমান সেই কিন্তু ছাৰ বাইদেউহঁতে আকৌ খুব ছাপোৰ্ট কৰে সদায় মৰম কৰে চাবচোন স্কুলত আপুনি কালচাৰেল দিশত যিমানে আগবাঢ়ি থাকিব সিমান কিন্তু ছাৰ বাইদেউৰ মৰম পাব আজিও মোৰ এজন ছাৰ আছিলে নিপেন বৰদলৈ বুলি তেখেতে লেজাৰত মই ঘৰলৈ আহিব লাগে বুলি নিজে যে চাহ খাই দুপৰীয়া যে চাহত কিবা এটা দিয়ে যে মিঠাইটো মোলৈ থৈ দিয়ে কাৰণ ছুটিৰ পিছত মই খাব লাগিব মোৰ ভোক লাগিব নহ'লে মই ঘৰলৈ যাবগৈ লাগিব ঘৰলৈ গৈ আকৌ ৰিহাৰ্চেল কৰিবলৈ আহিবলৈ দিগদাৰ হ'ব তেনেকুৱাকৈও মোক ছাপোৰ্ট কৰিছে মানে সেইকাৰণে একচুৱেলি মোৰ ঘৰৰ পৰাও মোক ছাপোৰ্ট কৰিছে মোৰ টিচাৰ শিক্ষাগুৰু সকলো কিন্তু মই চতিয়াখনত প্ৰথম নিজৰ গাঁৱতে অকণমান মোক হাঁহিছিলে বুলি নকওঁ আৰু কিবা ভাবি কৈছিলে মই নাজানো কিন্তু এতিয়া মোক মৰম কৰে সেইটো আৰু মই কৈছোঁ যে চবকে মৰম কৰিব লাগে ভগৱানে দিয়া বস্তু শ্ৰদ্ধা কৰিব লাগে সেইটোৱে হয় আৰু কোনো আচলতে সেইটো ইচ্ছাকৃতভাৱে নহয় কেতিয়াও নহয় আৰু প্ৰত্যেক ফেমিলিত এতিয়াতো বহুত ফেমিলিত এনেকুৱা ধৰণৰ আছে ল'ৰাই হওক ছোৱালীয়ে হওক আৰু তেওঁলোকৰ সেইটো যিহেতু বাই বাৰ্থ বা আমি কোনোবাই চাব কোনোবাই ল'ৰা নিচিনাকৈ থাকিবলৈ ভাল পায় ছোৱালী এজনী হয়নে কোনোবাই ল'ৰা এটা আকৌ ছোৱালী নিচিনাকৈ নিজকে সজাই পৰাই ৰাখিবলৈ ভাল পায় সেইটোতো আৰু নিজে কৰিবা বেমাৰো নহয় কিবা নহয় সেইটো একদম ভগৱানে দিছে মই এটাই কথা ক'ম যাৰ যাৰ ঘৰত আমাৰ নিচিনা নাই কেতিয়াবা যি আমাৰ নিচিনা কোনোবাও জন্ম হয় সদায় যাতে ছাপোৰ্ট কৰে মৰম কৰে তেওঁলোকৰ জীৱনটোত আগবঢ়াই লৈ যায় কাৰণ তেওঁলোকেও কিবা নহয় কিবা এটা কোৱালিটি বা তেনেকুৱা ধৰণৰ বস্তু ভগৱানে দিয়ে যিটোৰ জৰিয়তে তেওঁলোকে ইন ফিউচাৰ খাব লাগিব খাবলৈ এইটো ভগৱানে দিয়া বস্তু হয় একদম ভগৱানে দিয়া দেৱতুল্য বস্তু এইটো নিশ্চয় হয় মেকআপ হোক ডান্স হোক এয়া দেৱতুল্য বস্তু এইটো মানে এনে ইন জেনেৰেল মানুহে হয়তো নাপায় বস্তুটো নাপায় আৰু মানে কোনো এগৰাকী পুৰুষ বা কোনো এগৰাকী ল'ৰাই তেওঁ ছোৱালীৰ নিচিনাকৈ থাকিবলৈ ভাল নাপায় বা কোনো এজনী যুৱতী বা ছোৱালী তেওঁ নিজ ইচ্ছামতে তেওঁ ল'ৰা হিচাপে থাকিব ভাল নাপায় কিন্তু আমি যদি সাইক'লজিষ্টৰ লগত যদি কথা পাতোঁ কিন্তু তেওঁলোকৰ সেই মনোবিজ্ঞানৰ মতেতো সেই হয়তো সেই ল'ৰাজনৰ শৰীৰত ফিমেল হৰম'নটো হয়তো বেছি আছে বা সেই ছোৱালীজনীৰ তাত মেল হৰম'নটো হয়তো বেছি আছে যিটোৰ কাৰণে এনেকুৱা ধৰণৰ তেওঁলোকৰ এটা মানসিকতা সেইটোতো জন্মগতভাৱে গুচি আহে হয় গতিকে এতিয়াহে আমি হৰম'নেল বা কিবা কিবি এতিয়া জানিছোঁ কিন্তু আমাৰ নিচিনাটো আগতেও জন্ম হৈছে গতিকে সেই সিহঁতখিনিকো মানুহে কি কৰিছিলে অকণমান নেগলিজেঞ্চি যিটো হয় সেইটোতো কৰিব নালাগে আচলতে হয় আৰু দেখা গৈছে যে আমাৰ এতিয়া সমাজখন ইমান আমি শিক্ষিত সমাজ বুলি কওঁ ন আমাৰ এই শিক্ষিত সমাজত আমি পশ্চিমীয়া সংস্কৃতিক অগ্ৰাধিকাৰ দিওঁ যদি আমি পশ্চিমীয়া সংস্কৃতিক অগ্ৰাধিকাৰ দিওঁ আমি যদি সেইটো সংস্কৃতি গ্ৰহণ কৰিব পাৰোঁ আমি যদি নিজকে শিক্ষিত বুলি কওঁ তেতিয়াহ'লে এই যিটো চেঞ্জেছ যিবিলাক পৰিৱৰ্তন বা এই এনেকুৱা বস্তুবিলাকক আমি কিয় গ্ৰহণ কৰি ল'ব পৰা নাই সেইটো এটা ডাঙৰ প্ৰশ্ন কিন্তু তাতে এটা কথা যোনেই যি নহওক ল'ৰা হওক ছোৱালী হওক বা এনেকুৱা LGBTৰ কোনোবাই হওক একো ডাঙৰ কথা নহয় যিমান শিক্ষা ল'লেও একো ডাঙৰ কথা নহয় যিমান যি কৰিলেও যিমান ধনী টকা পইচা হ'লেও একো কথা নহয় খালি মানুহ হ'ব লাগে নিশ্চয় এজন ভাল মানুহ হ'ব লাগে হয়নে যিমান টকা পইচা যিমানেই যি নাথাকক মই বুজা মতে এজন ভাল মানুহ হ'ব লাগে মানুহ হ'লেহে সমাজখন ঠিক হ'ব কিন্তু নিশ্চয় ইয়াত কিন্তু মানুহ বুলিবলৈ মই কাক ক'ম মই নিজে নাজানো মই বা মানুহ হয় নহয় ময়ো নাজানো কিন্তু মানুহ হ'ব লাগে হয়নে নিশ্চয় একদম সঁচা কথা কাৰণ আমি যিবিলাক ভেদভাৱ কৰি থাকোঁ সেই ভেদভাৱবিলাক প্ৰত্যেকগৰাকী পুৰুষ প্ৰত্যেকগৰাকী নাৰী বা এগৰাকী যুৱক এগৰাকী যুৱতী তেওঁলোকৰ যিটো আমি বাৰে বাৰে কৈ আছোঁ বা বাই বাৰ্থ বা বাই নেচাৰ যিটো হয় তেওঁলোকে প্ৰকৃতিগতভাৱে যিটো পায় কিন্তু আটাইতকৈ ডাঙৰ কথা যে নৰ্মেল এগৰাকী ল'ৰাৰ নিচিনা বা নৰ্মেল এগৰাকী ছোৱালীৰ নিচিনা তেওঁলোককো হয়তো অভিভাৱকে এগৰাকী ভাল মানুহ হিচাপে গঢ় দিব নোৱাৰিব পাৰে কিন্তু তেওঁলোকে যাক আজি হাঁহিছে বা তেওঁলোকৰ বাবে যি গ্ৰহণযোগ্য নহয় তেওঁ হয়তো ভাল মানুহ হৈ দেখুৱাব পাৰে আৰু এটা কথা এজন ল'ৰাই ঘৰত যিখিনি কৰিব পাৰে মই দেখিছোঁ কিন্তু আমি কিন্তু ঘৰখন বহুত বেলেগকৈ কৰিব পাৰোঁ নিশ্চয় হয়নে দেখিছোঁ হয় ঘৰ
মানে মাক দেউতাকে আমাক লৈ মানে বহুত কিবা কিবি ৰাতি আধা দেৰিলৈকে নহা কিবা কিবি ক'ৰবাত কিবা কিবি হুলস্থুল কৰা ঘৰত অশান্তি কৰা সেইবোৰ মই দেখিছোঁ ভাল ধনী মানুহৰ ঘৰত দেখিছোঁ মই কিন্তু মই ভাবোঁ কিন্তু আমাৰ নিচিনাখিনিৰ পৰা সেইখিনি কিন্তু মাক বাপেকে সেইখিনি পোৱা নাই মই ভাবোঁ মোৰ অন্তত পোৱা নাই সেইখিনি মোক লৈ বহুত হেপী মাহঁত মানে আৰু মই যিটো কওঁ সেইটোৱে ফুল চুল ক'ত কি আছে চব মইহে জানিম মানে ঘৰ কেনেকৈ সজাব লাগে এতিয়াও মই ফোনত মাক সুধি থাকোঁ মা ফুলত পানী দিছেনে কোনে দিছে ফুলৰ পাতটো মুচিছেনে সেইখিনি পৰ্যন্ত কিন্তু এটা ল'ৰাই চিন্তা নকৰে নকৰে নিশ্চয় হয় নহয় ছোৱালীজনো নকৰে বহুত ছোৱালী আছে তেওঁলোকেও নকৰে হয় আৰু এতিয়া আহোঁ আমি অন্য এক কথালৈ যিহেতু এই 12টা বছৰ এই প্ৰফেশ্যনটোৰ সৈতে জড়িত সেই চতিয়াৰ পৰা গুৱাহাটীৰ নিচিনা ঠাইলৈ ওলাই আহিছা বিভিন্ন ধৰণৰ মানুহ লগ পাইছা কেতিয়াবা কিছুমান মানুহৰ এনেকুৱা ধৰণৰ কাম কাজবিলাক দেখি কিছুমান মানুহৰ সেই কথাই মনত কেতিয়াবা তেনেকুৱা ধৰণৰ নিগেটিভিটি কিবা আনি দিছে নেকি তোমাক নাই মোৰ সেই নিগেটিভিটি তেতিয়াই আহিছিলে যেতিয়া মই চতিয়াত আছিলে চতিয়াৰ পৰা ওলাই অহাৰ পিছত এতিয়া নাই অকণোৱেই নাই মই এতিয়া ফুল ধুনীয়াকৈ থাকোঁ নিজৰ মন গৈছে এইটো পিন্ধিছোঁ মন গৈছে সেইটো কৰিছোঁ খাইছোঁ ঘৰলৈ দিব পাৰিছোঁ মাক কিবা এটা লাগিলে দিব পাৰিছোঁ ধুনীয়াকৈ এতিয়া দেউতা নাই দেউতা ঢুকাইছে লকডাউনত মাক ঘৰৰ পৰা অহাৰ সময়ত মাৰ হাতত পইচা এটা গুজি দিব পাৰিছোঁ হয়নে গতিকে মোৰ এতিয়া অকণো সেইটোৱে সেইটো মানে একদম ডাঙৰ মোৰ বাইদেউহঁতক মই দিব পাৰিছোঁ দাদাহঁতক মই দিব পাৰিছোঁ গতিকে সেইখিনি মোৰ ডাঙৰ এটা শান্তি মানে সেইখিনি কেতিয়াবা এনেকুৱা হৈছে নেকি বোলে ঘৰত মাহঁতে হওক বাইদেউহঁতে হওক পৰিয়ালৰ অন্য মানুহে হওক বা সমাজৰ ওচৰ চুবুৰীয়া কাৰোবাৰ যেতিয়া প্ৰথম অৱস্থাত তুমি তেনেকুৱা আছিলা বা এনেকুৱা কামখিনি কৰিছিলা তেতিয়া তেওঁলোকে কথা শুনিবলগীয়া হৈছিল কাৰোবাৰ হয় ঘৰৰ মানুহে বা সন্মুখতো সেইটো যদি কৈছিলেও মায়ে কিন্তু আজিলৈকে কোৱা নাই কিন্তু তেনেকৈ ডাইৰেক্টটো আজিলৈকে কোৱাও নাই আৰু মোক এতিয়া গাঁৱত খুবেই বেছি ভাল পায় গ'লেও ভাও চাও দিয়ে নাৰদৰ ভাও মই লওঁ মই তেনে কৃষ্ণৰ ভাও মই লওঁ গতিকে সেইবোৰ ভাল লগা এটা কথা কিন্তু আগতে কিছুমানে সেই অকণমান ছাইডৰ নিচিনা কৰিছিল আৰু নিশ্চয় হয় যে ই ছোৱালী নিচিনা অভিজিত মই এতিয়া এটা কথা কওঁ যিখিনি আমাৰ মানে উঠি অহা প্ৰজন্ম আছে নতুনখিনি যিখিনি বা তেওঁলোক এনেকুৱা ধৰণৰ হয় তেওঁলোকৰ মানে তুমি যিটো কৰিলা তুমি সেনেকুৱা কথা কৈছিলে তোমাক মানুহে অকণমান সেই নেগলিজেঞ্চি চতিয়াত তেতিয়া তুমি সেইটো চেলেঞ্জ হিচাপে ল'লা যে মই মানুহক দেখুৱাম মই কি হয় আচলতে আৰু মোৰ এনেকুৱা ধৰণৰ স্বভাৱৰ জৰিয়তে মই কি কৰিব পাৰোঁ তুমি সেইটো আজি কৰি দেখুৱালা যিটোৰ কাৰণে আজি চতিয়াত মানুহখিনি তোমাক আদৰি লৈছে বা সেই সন্মান দিছে আৰু মই সেই মানুহখিনিকো ধন্যবাদ দিওঁ সেইটো কৰাৰ কাৰণে তুমি আজি হয় নিশ্চয় তুমি সেইটো এটা চেলেঞ্জত ল'লা এতিয়া দেখিছোঁ যে আজি উঠি অহা যিটো প্ৰজন্ম আছে বা তেওঁলোক যিসকল এনেকুৱা ধৰণৰ হয় তেওঁলোকে কিন্তু সেই কথাবিলাক অকণমান নিগেটিভলি কিয় লয় সেইটোও বুজিব পৰা নাযায় যেতিয়া মোৰ এতিয়াতো ইয়াত থকা কোনেও নিগেটিভলি নলয় আজিকালি ইমান ছ'চিয়েল মিডিয়াত গোটেইবোৰ আহিছে হয় নিগেটিভলি মানে মই কিয় কৈছোঁ এনেকুৱা সৰু সৰু কিছুমান ক্লাছ 9-10 বা 11-12 ল'ৰা ছোৱালী তেওঁলোকো কেতিয়াবা এনেকুৱা ধৰণৰ হয় আৰু কেতিয়াবা মোৰ ল'ৰা ছোৱালীৰ জৰিয়তে মই সেই কথাখিনি গম পাওঁ যে মা অমুক এনেকুৱা ধৰণৰ মোৰ ল'ৰাটোক কিন্তু মই সেই শিক্ষাটো দিছোঁ দেই অভিজিত যে চব মানুহে সমান যদি এনেকুৱা ধৰণৰো কেতিয়াবা কিবা তুমি লগ পোৱা তেনেকুৱা ল'ৰা ছোৱালী বা তোমাৰ আগত কোনোবাই শ্বেয়াৰ কৰে তুমি কিন্তু সেইটো সদায় তেওঁলোকক উৎসাহ দিবা যে তেওঁ মানুহ তুমি সেইটো হিচাপে নাচাবা তেওঁ তোমাৰ বন্ধুজন ল'ৰাৰ নিচিনা নে ছোৱালীৰ নিচিনা সেইটো নাচাবা কিন্তু তেওঁ কিমান ভাল হয় সেইটো চাবা তো সেইটো কাৰণে মোৰ লগত কিছুমান কথা শ্বেয়াৰ কৰে বা কয় আৰু তেতিয়াই মানে মোৰ ল'ৰাই কয় যে মা কিয় মানে ফেমিলিৰ মানুহে ছাপোৰ্ট নকৰে আজি যদি তুমি সেইটো বস্তু ছাপোৰ্ট কৰিছা মোৰ লগৰ যদি কাৰোবাক তুমি তেনেকৈ ক'ব দিছা যে তেতিয়াহ'লে তেওঁলোকৰ ফেমিলি বা আমাৰ ছ'চাইটিত কিয় মানুহে সেইটো একচেপ্টেবল নহয় কিয় নকৰে মানে তেওঁলোক অকণমান ডিপ্ৰেশ্যনত যায় সেই কথাটো কৈছোঁ গতিকে সেইসকলৰ বাবে তুমি কি ক'ব বিচাৰিবা সেইসকলক ক'বলৈ মানে কি ক'ম যে সেইটো ভাবিব নালাগে নিজে কৰ্ম কৰি দেখুৱাব লাগে আৰু ঘৰখনত মাক বাপেকক শান্তি দিব লাগে এটা ল'ৰাই এজনী ছোৱালী বিয়া কৰাৰ পিছত ঘৰৰ পৰা ছেপাৰেট হয় ঘৰত কিবা কিবি বেয়া পৰিৱেশো হয় বা কিছুমানৰ নহয় কিন্তু আমাৰ পৰা কিন্তু সদায় শান্তি পায় গতিকে মই তেওঁলোককো কওঁ যোন আমাৰ নিচিনাকৈ কালচাৰেল দিশৰ বা অকণ ফেমিনিয়ান বা তেনেকুৱা টাইপৰ মেকআপ আৰ্টিষ্ট হ'ব বিচাৰে কিবা বিচাৰে সিহঁতে কেতিয়াও ডিপ্ৰেশ্যনত যাব নালাগে একো ভাবিব নালাগে
ভাল মানুহ হ'ব লাগে ভাল মানুহ হ'ব লাগে ধুনীয়াকৈ কামৰে পৰিচয় দিব লাগে মই কোন তেখেত কোন সেইটো নিজৰ কামেৰে পৰিচয় দিব লাগে আৰু কোনো ইয়াত কাকো কোনো নাচায় হয় নহয় কওক নিজে কৰ্ম কৰিব লাগিব নিজে ল'ৰা হোক ছোৱালী হোক চবেই নিজে কৰ্ম কৰি খাব লাগিব গতিকে নিজৰ কৰ্মটোত ধ্যান দিব লাগে আৰু ঘৰখনৰ কথা শুনিব লাগে সেইটোৱে মই ক'ম আৰু অকণো টেনশ্যন ল'ব লাগে দম থাকিলে একাগ্ৰতা থাকিলে আগবাঢ়ি যাবই মানে এইটো হ'ব লাগে যে সেই ল'ৰা বা সেই ছোৱালীজনীৰ সমাজৰ লগত ফেচ কৰা সেই কথাবিলাকৰ খুব সুন্দৰভাৱে তেওঁ স্থিত হৈ ৰিপ্লাই কৰিব পৰা আৰু কামেৰে নিজৰ পৰিচয় দাঙি ধৰিব পৰা কথাৰে ৰিপ্লাই কৰিব নালাগে কামেৰে কৰক কামেৰে নিশ্চয় তেওঁ কাজিয়া বা আৰ্গুমেণ্ট কৰি এইবিলাক কৰিব নোৱাৰে আপুনি মোক কিবা এটা জোকাইছে বা কিবা মই আপোনাক একেষাৰ কৈ লাভ নাই নাই নিশ্চয় হয় আপুনি যে মোক আজি ক'লে সেইষাৰ কথা মই যদি নেক্সট দিনা আপুনি মোক বেলেগ এটা ৰূপত দেখে তেতিয়া ভাবিব ইয়াক মই এনেকৈ কৈছিলোঁ এনেকুৱা হ'ল দেই সেইটো কৰি দেখাওক মানুহৰ পৰিচয়টো হৈছে কামেৰে মানুহৰ লিংগ সেই ভেদাভেদত মানুহৰ নহয় কেৱল কামৰে পৰিচয়টো মানুহে দাঙি ধৰিব পাৰে সেইটোৱে জানো আৰু জীৱনত কেতিয়াবা এনেকুৱা ধৰণৰ হৈছে নেকি প্ৰফেশ্যন বুলি মই কোৱা নাই জীৱনত আগবাঢ়ি যাওঁতে কাৰণ আমাৰ এই জীৱনটোত মই অকল তোমালোকৰ বুলিয়ে কোৱা নাই এনেই নৰ্মেল ইন জেনেৰেল নৰ্মেল মানুহৰো বহুত খলাবমা থাকে তো তেনেকুৱা ধৰণৰ কিবা ঘটনা তোমাৰ ইনচিডেণ্ট হয় ইয়াত অহাৰ আগত বা ইয়ালৈ আহোঁতে এই 12টা বছৰ তোমাৰ যিটো জাৰ্ণি সেই জাৰ্ণিটো তেনেকুৱা কিবা ধৰণৰ ইনচিডেণ্ট হৈছে নেকি যিটোৰ কাৰণে ধৰা তোমাৰ কেতিয়াবা মনলৈ হতাশা আহিছে বা এই প্ৰফেশ্যনটো মই এৰি দিওঁ নেকি বা মই এই তেনেকুৱা ধৰণৰ কিবা মানুহৰ থাকে ন একচুৱেলি নাই মোৰ নাই আচ্ছা ডান্স কৰি থাকোঁতেও নাই তাত থাকোঁতেও নাই আৰু ইয়ালৈ অহাৰ পিছতো মই ইমান ধুনীয়াকৈ সোমাই পৰিলোঁ লাইনটোত আৰু মই ইমান ভাল ভাল মানুহৰ লগত কাম কৰিছোঁ মই নিশিতা বাৰ মই মেকআপ কৰোঁ গায়ত্ৰী বাৰ কৰোঁ মলয় আণ্টিহঁতৰ কৰোঁ মানে ইমান ভাল মানুহখিনিৰ লগত সোমাইছে ইমান পজিটিভ মানুহখিনি মই অকণো ৰ'বইলগীয়া নহ'ল মানে ক'তো গাত গোট মই নেপালোৱে নিশ্চয় সেইটো ধুনীয়াকৈ মই গুচি গ'লোঁ বুলি ক'ব লাগিব একদম মোৰ সেইটো মানে কেনেকুৱা এটা মোৰ সপোনো নাছিল যিটো ভগৱানে কেনেকৈ দিলে আৰু মই সেই মানুহখিনিয়ে মোক কেনেকৈ আগুৱাই লৈ গ'ল মই সেই মানুহখিনিৰ কাৰণেহে আগুৱাই যাব পাৰিছোঁ কিন্তু এইটো ইণ্ডাষ্ট্ৰিত তাৰ বাহিৰেতো এইটো ইণ্ডাষ্ট্ৰিত আগুৱাই নিয়া মানুহ নাই ন মই আজি আপোনাৰ মেকআপ কৰিছোঁ আপোনাৰ ভাল পালে কাৰণে আকৌ মোক নেক্সট বিচাৰিলে আপোনাৰ জৰিয়তেতো মই গ'লোঁ ন গতিকে সেইটোৱে মই ঘাট প্ৰতিঘাত এইটো লাইনত অকণো পোৱা নাই যেনেকৈ ৰুম ভাড়া দিব লাগে তেনেকেই দিব পাৰিছোঁ যেনেকৈ মই শ্বুটিঙৰ পইচাটো পাব লাগে তেনেকেই পাইছোঁ হয় কিছুমান শ্বুটিঙৰ পে'মেণ্ট নোপোৱাকৈও থাকিছোঁ সেইটোলৈও অভিৰোধ নাই মানে কিবা কাৰণত নহ'ল আৰু পে'মেণ্টটো সেইটো বুলি এৰি দিছোঁ কিন্তু খুব বেছি ভাল পাওঁ লাইনটো আৰু মই এইটো লাইনত অকণো মই খলা বোমা একো বিচাৰি পোৱাই নাই ইমান বছৰ মানে সেইটো তোমাৰ সৌভাগ্য বুলি ক'ব লাগিব ভগৱানৰ মই যদি কিবা বেয়া পালোঁ হয় মই আজি হয়তো নিশ্চয় ক'লোহেঁতেন যে মই এইটো তাৰমানে আমি এই অভিজিত আচলতে এনেকুৱা হয় যে এই প্ৰফেশ্যনটোৰ বহুত মানুহ আমি লগ পাওঁ আৰু বহুত এনেকুৱা খুব কম বয়সীয়া যুৱক তেওঁলোক মই বিশেষকৈ যুৱকখিনিৰ কথাই কৈছোঁ যিখিনি অকণমান ফেমিনিন হয় তেনেকুৱা বা যিবিলাক অকণমান LGBTQ বা ট্ৰেন্সজেণ্ডাৰ যিখিনি আছে তেওঁলোকৰ জীৱনবিলাকত কেতিয়াবা নাজানো মোৰ লগত কিয় শ্বেয়াৰ কৰে তেওঁলোকে সেই কথাবিলাক তেওঁলোকৰ জীৱনৰ যিটো খলাবমা বা তেওঁলোকৰ এই জীৱনটোত আগবাঢ়ি যাওঁতে বিভিন্ন ধৰণৰ তেওঁলোকে যিবিলাক সমস্যাৰ সন্মুখীন হৈছে বেয়াও লাগিছে তাৰে কিছুমান আজি নাই তেওঁলোক ঢুকাইছে তেওঁলোক মৃত্যুক আঁকোৱালি লৈছে কিন্তু বেয়া লাগে তেওঁলোকৰ কথা ভাবিলে জীৱনটোত কেনেকৈ কিন্তু তেওঁলোকৰ হাত তেওঁলোকৰ যিটো সৃষ্টি সেইটোৱে মানে তেওঁলোকক আজিও মনত ৰখাইছে হয় সজীৱ কৰি আজি সেইকাৰণে মই কৈছোঁ তেওঁলোকৰ মানে প্ৰতিটো বস্তু ইমান ধুনীয়াকৈ কৰে কিন্তু তেওঁলোকৰ সেই কামটো যিটো সেই সৃষ্টিশীলতাক মানুহে সেই স্বীকৃতিটো কিয় দিব নোৱাৰিলে আজি সেইটোৰ কাৰণে তেওঁলোকৰ হয়তো সেইটো ডিপ্ৰেশ্যন হতাশা নিৰাশা বহুতে তেনেকুৱা ধৰণৰ ধৰা ছুইচাইড বা আত্মহত্যা তেনেকুৱা ধৰণৰ কিন্তু এটা কথা মই ভবা নাই মোক কোনোবাই স্বীকৃতি দিয়ক সঁচা কথা নিশ্চয় মই খালি কাম কৰি গৈছোঁ মোক কোনোবাই স্বীকৃতি দিয়ক নিদিয়ক মই ভাল কাম কৰিব লাগে কৰি গৈছোঁ মানুহৰ থাকিব লাগে যে মই যিটো কাম কৰিছোঁ একদম মোৰ নিজৰ ছেটিছফেকশ্যন যিটো তেনেকৈ মই কৰিম এতিয়া মই বেষ্টটো মৰাৰ পিছত আমাৰ এক্ট্ৰেছবিলাকক মই চাব দিওঁ বেষ্টটো ঠিকে আছেনে বা বেষ্টটো হৈছেনে আইব্ৰুডাল লগা হৈছেনে এতিয়াও ইমান বছৰ হ'ল যদিও মই এতিয়াও মই সোধোঁ এতিয়াও যদি মই ষ্টেজত মই নাচিবলৈ যাওঁ মোৰ এতিয়াও এইকণ জেগা কপে নাচোঁতে ফাৰ্ষ্ট এণ্ট্ৰি হওঁতেই কপে মানে তেতিয়াও আচ্ছা সেইটো এটা ভয় নিশ্চয় সেইটো থাকিব লাগিব অভাৰ কনফিডেণ্ট হৈ যদি মই যাওঁ নহ'ব পাৰে নহ'ব হয় নিশ্চয় তেতিয়াই চব বস্তুতে অকণমান কিবা খুঁত থাকি যায় গতিকে একো ডিপ্ৰেশ্যনত যাব নালাগে একো হ'ব নালাগে ধুনীয়াকৈ কামটো কৰিব লাগে
সেইটোৱে সিমানকণেই কথা সৰু কথা কোৱাইতো ক'বই কাৰণ হাতী যেতিয়া যায় কুকুৰে ভুকিব হাতীয়ে কেতিয়াও ঘূৰি নাচায় গতিকে নিজৰ যিটো লক্ষ্য সেই লক্ষ্যত উপনীত হ'বলৈ হয় নাই তেনেকেই যাব লাগিব আৰু মানুহৰ এই আজি কোনো কথাত হয়তো হতাশা বা নিৰাশা আহিব পাৰে সেইবিলাক মানুহৰ পাৰ্ট অফ লাইফ সেইটো খন্তেকতে মনলৈ আহি যদিও আহে সেইটো খন্তেকতে নোহোৱা কৰিবলৈ চেষ্টা কৰিব লাগে আৰু পজিটিভ থাকিব লাগে সদায় কাৰণ অভিজিত দেখিছোঁ যে আমি আচলতে ভাবিব লাগে যে মোৰ জীৱনত আজি যিখিনি দুখ কষ্ট আছে হয়তো আন এজনৰ তাতোকৈ বেছি আছে মই আজি যিমানখিনি পাইছোঁ হয়তো কোনোবা এজনে সেইখিনিও পোৱা নাই গতিকে সেনেকৈ মানুহে আচলতে অকণমান যদি নিজকে চায় তেতিয়াহ'লে যিকোনো ক্ষেত্ৰত জীৱনটো সহজ হৈ পৰে মোৰ লগত যেতিয়া মই শ্বুটিং যাওঁ মোৰ এছিষ্টেণ্ট যায় লগত সিহঁতে যেতিয়া ভাগৰ লাগিছে বুলি কয় মই কওঁ মানে সেই আমি এইটোহে কৰিছোঁ চা মেকআপ দি বহি আছোঁ অকল ঘামিলে পাপটোহে দিবলৈ গৈছে কিমান ধুনীয়াকৈ পাইছোঁ কিন্তু কিছুমানেতো দিনটো ৰিক্সা চলাইছে হয় নহয় কওক যিখিনি আচলতে আমি অন্য নালাগে যিখিনি ৰাস্তাত কাম কৰি থাকে লেবাৰখিনি সেইটো চাওক তেওঁলোকে এতিয়া মই সিদিনা তিনিচুকীয়াত বিয়া মেকআপ কৰিবলৈ ৰাতি গৈছোঁ ৰাতিপুৱা পাইছোঁ তিনিচুকীয়াত বিয়া মেকআপ কৰি আকৌ ৰাতি ট্ৰেইনত উঠিছোঁ পিছদিনাই পল্টন বজাৰৰ পৰা মোক শ্বুটিঙলৈ উঠাই নিছে মই দাঁত ব্ৰাছে কৰা নাই সি মোৰ লগত আহিছে সিও জানে দাঁত ব্ৰাছ কৰা নাই আমি গৈ পেলাই চিপাজাৰ পালোগৈ চিপাজাৰত গানৰ শ্বুটিং কৰি মেলি আহি আকৌ ৰাতি 4টা বজাতহে মোক ৰুমত থৈছেহি সেইদিনা গোটেই বৰষুণ পানী সিদিনা পৰহি কথা চাৰিওফালে পানী হৈছিলে মানে সেইটোৱে আচলতে জীৱনটোক শিকায় বহুত শিকাই যায় আৰু জীৱনটো মানে বহুত ষ্ট্ৰং হয় সেইবিলাকৰ পৰা শিকিবলগীয়া বহুত আছে মই সেইখিনি কষ্ট বুলি ভবাই নাই নিশ্চয় কৰিব লাগিব এইখিনি যিহেতু মই এইটো লাইনত আছোঁ মই খাব লাগিব ভাত খাব লাগিব মই যিটোৱে জীৱিকাটো দিছে ন যিটো জীৱিকা হয় যিটোৱে পেটৰ ভাত মুকলি কৰিছে গতিকে সেইখিনি কৰিব লাগিব হয় নিশ্চয় দৌৰিয়ে ফুৰোঁ এতিয়া মই শ্বুটিঙত মই মেকআপ আৰ্টিষ্ট হিচাপে বহি থাকিব পাৰোঁ পাপ দিবলৈ নগ'লেও হ'ল কিন্তু মই দৌৰি যাওঁ মোৰ এছিষ্টেণ্টজনক মাতিলেও মইহে দৌৰি পুতুককৈ যাম যেন তেনেকুৱা মানে মই হয় নিশ্চয় নিজৰ যিটো দায়িত্ববোধ মানে একদম মই বিৰাট ভয় লাগি থাকে গালি পাৰিব নেকি এতিয়াও ভাবোঁ মানে মোক গালি পাৰিব নেকি কোনোবাই পাপ দিবলৈ নগ'লে এই মেকআপ আৰ্টিষ্ট আহি বহি আছে এনেকুৱা ক'ব এতিয়াও ভয় সেইটো মানে মই যাওঁ কিন্তু মানে সেইটোৱে আচলতে দায়িত্ববোধ যিটো নিজৰ কৰ্তব্য যিটো থাকে মানুহৰ কৰ্তব্য পৰায়ণতা বুলি যিটো কয় সেইটো বস্তু আৰু সেইটো থকাৰ কাৰণে চাগে আজি স্মুথলি গৈ আছোঁ লাহে লাহে আৰু মোৰ এটা কথা মানুহে চবেই কয় তুমি মোবাইলৰ ফটো আপলোড কিয় কৰা মানে প্ৰফেশ্যনেল ফটোগ্ৰাফাৰ ফটোবোৰ দিব লাগে মই ইনষ্টা বা ফেচবুকত মোৰ সেয়ালৈ ধৈৰ্য নাই আৰু মেকআপ কৰিলোঁ ইহঁতে ফটো উঠাই দিলে মই নিজে চেল্ফি উঠিলোঁ কইনাজনী উঠালোঁ লগত দিয়ে দিলোঁ আৰু মোৰ প্ৰফাইলটো খুলি চালে দেখিব মোৰ মানে প্ৰফেশ্যনেল কেমেৰামেনৰ ফটো খুব কমেই আছে মোৰ মোবাইলটোৱে চাফিচিয়েণ্ট বুলি ভাবোঁ আৰু কাৰণ এডিট কৰা ফটোকপিতকৈ প্ৰফেশ্যনেল মেকআপ আৰ্টিষ্ট এটা ফটোকপি পাওঁতে মোৰ 2 দিন দেৰি হ'ব আৰু সি ধুনীয়াকৈ বনাই দিব এডিট কৰি মোৰ যদি কিবা বেয়াও হৈছিলে ধুনীয়া কৰি দিব সেইটোতকৈ ৰিয়েল দেখক হয় নহয় বাৰু কাৰণ মইতো মেকআপ কৰিলে আপুনি মোক চকুৰ আগত ৰিয়েল দেখি থাকিব এই দেখোন ফটোত ইমান ধুনীয়া কৰিলে ইয়াত বেয়া কৰিলে হয় নে নহ'ব অভিজিত মই এটা কথা জানিব বিচাৰিম একদম চমুকৈ জানিব বিচাৰোঁ এটা শব্দত মই জীৱন বুলি ক'লে তুমি কি ক'বা জীৱন বুলি ক'লে এইটোৱেই জীৱন আৰু মইতো এইটোৱেই জীৱন পাইছোঁ এইটোৱেই জীৱন মোৰ আৰু যদি মই ভাল পোৱা বুলি কওঁ ভাল পোৱা বুলি ক'লে মোৰ মা খুব বেছি ভাল পাওঁ আৰু মোৰ এই কৰ্মটো খুব বেছি ভাল পাওঁ ভাল পোৱা ঢেৰ আছে ফুল ৰুই ভাল পাওঁ ডান্সটোতো ভালেই পাওঁ আৰু ভাল পোৱা এটা খুব ধুনীয়া বস্তু ভগৱানে দিয়া বস্তু খুব মৰম লগা বস্তু সেইটো আদৰে ৰাখিব লাগে সদায় ভগৱানৰ প্ৰসাদ বুলি ভাল পোৱা বস্তুটো হয়তো আপোনাৰ মানে এই কাপোৰযোৰ ভাল লাগিব পাৰে সেইযোৰ আপুনি আদৰে ৰাখিব নহয় হয় নহয় সেইটোৱে ভাল লগা বস্তুটো সদায় আদৰে ৰাখিব লাগে আৰু ভাল লগা কামটো সদায় কৰি যাব লাগে হয় আৰু পৃথিৱী বুলি যদি কওঁ তেতিয়াহ'লে পৃথিৱীখন খুব সুন্দৰ খুব ধুনীয়া আৰু ধুনীয়াকৈ ৰাখিব লাগে মানুহেও প্ৰকৃত মানুহে পৃথিৱীখন ধুনীয়াকৈ ৰাখিব কিন্তু ধন্যবাদ অভিজিত ব্যস্ত থকাৰ পাছতো এইখিনি সময় দি মোৰ আইনাখনৰ প্ৰতিবিম্ব হ'বলৈ আহিলা আমাৰ পাম টিভি ষ্টুডিঅ'লৈ আৰু সেইকাৰণে ভাল লাগিলে তোমাৰ এইটো যিটো যাত্ৰা খুব মসৃণভাৱে গৈ আছে যিহেতু চতিয়াৰ পৰা আৰম্ভ কৰিছা সেই মসৃণতা অটুট থাকক আৰু ভাল কাম কৰি যোৱা তাকে আশা কৰিছোঁ আৰু মোৰো ভাল লাগিলে আপুনি ইমান
মানে মোক যে বিচাৰিছে মই এনেকুৱা এটা টক শ্ব'লৈ আহিছোঁ আপোনাৰ লগত এনেকৈ কথা পাতিছোঁ নিজৰ মনৰ কথা শ্বেয়াৰ কৰিবলৈ সুবিধাকণ দিয়াৰ কাৰণে অশেষ ধন্যবাদ আপোনাৰ আইনা থেংক ইউ তেন্তে এয়া আছিল আজি আইনাৰ মোৰ প্ৰতিবিম্ব আৰু নেক্সট আকৌ মই পৰৱৰ্তী সময়ত পাম টিভি পডকাষ্টত মোৰ আইনাখনৰ আন এগৰাকী প্ৰতিবিম্বলৈ আপোনালোকৰ কাষলৈ আহিম আকৌ এক নতুন বিষয় লৈ চাবলৈ নাপাহৰিব আপোনালোক সকলো ভালে থাকক তাকে আশা কৰিছোঁ ধন্যবাদ